হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি আমি হলেশ্বৰ মন্দিৰলৈ আহিছোঁ, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই ফাৰ্ষ্ট টাইম আহিছোঁ হলেশ্বৰ মন্দিৰ, আৰু তাতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। এই মন্দিৰৰ পৰিৱেশ আৰু মন্দিৰৰ মানে সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মন্দিৰত শৰাই আৰু ভোগৰ বাবে ৰেডি কৰি ৰাখিছোঁ, এতিয়া মিষ্টাৰে গৈ দি আহিবগৈ। আৰু এয়া হৈছে মন্দিৰৰ মূল গেট। আৰু মন্দিৰৰ চাৰিওপাশে এইদৰে মন্দিৰৰ কমিটিয়ে দোকান বনাই দিছে। চাকি জ্বলাই আৰু এতিয়া জ্বলাই ল'ব। হলেশ্বৰ মন্দিৰটো হৈছে মানে এজন গাঁৱৰ খেতিয়কে, এই হলেশ্বৰ মানে নিজ হলেশ্বৰ গাঁৱৰে এজন খেতিয়কে অতীততে নাঙলৰ মুখত এটি শিল পাইছিলে, আৰু শিলৰ আকৃতিটো শিৱলিং আকাৰৰ আছিলে। আৰু সেই শিৱলিংটোকে এটি নামঘৰৰ খেৰেৰে এটি নামঘৰ সাজিছিল, আৰু পিছলৈ ইয়াতে মন্দিৰ স্থাপন কৰি দিয়া হ'ল। আৰু এইবাবে মানে হালোৱাৰ নাঙলত লগাৰ বাবে ইয়াৰ নামটো হলেশ্বৰ দিলে। সেয়াই আৰু মন্দিৰৰ সোঁ চাইডে বিশ্বকৰ্মা আছে। এয়া হনুমান মন্দিৰ, সেয়া বাবাৰ সন্মুখতে আছে শনি দেৱতা। সেয়া মূল গম্ফলৰ সন্মুখতে নন্দী বাবা আছে। আৰু মন্দিৰৰ বাওঁফালে এয়া গণেশ বাবা মন্দিৰ লগতে আছে। আৰু সকলো ভগৱানৰ পূজা কৰি হৈ গ'ল, আৰু আমি এতিয়া মূল গম্ফললৈ যাম। আপোনালোকে চাই থাকক। সকলো ভালে থাকিবৰ বাবে আমি তিনিও সেৱা ল'লোঁ, লগতে আপোনালোকেও এবাৰ সেৱা কৰি ল'ব। আৰু এয়াই হৈছে মূল শিৱলিংগটো, ফুলেৰে ঢাকি আছে, সেইবাবে ভালদৰে দেখা পোৱা নগ'ল। হাল বাওঁতে লিংগটো ওলাইছিল, সেইকাৰণে নামটো হলেশ্বৰ হ'ল। এইবিলাক বনোৱা তেওঁ পোৱা শিৱলিংগটো পোৱা আৰু গণেশ পোৱা ন। ঠিক আছে। মন্দিৰৰ কাষতে চাওক, ইমান ধুনীয়া এটি পুখুৰী আছে, আৰু এটি ধুনীয়া মহাদেৱৰ মূৰ্তি বনাই থোৱা আছে। ওচৰৰ পৰা দেখাম বাৰু পিছত অলপ লাহে কৰি, এতিয়া বহুত ৰ'দ পৰি আছে। আৰু এয়া শিৱ প্ৰতিমূৰ্তিটো ওচৰৰ পৰা আপোনালোকক দেখাম বুলি আহিছোঁ। বহুত গৰম, কিন্তু আপোনালোকক দেখাওঁ বুলিয়ে আহিছোঁ।
পুখুৰীটোত চাওকচোন ইমান ধুনীয়াকৈ মাছে খেলি আছে। আৰু এয়া হৈছে মন্দিৰৰ মূল কাৰ্যালয়। আৰু এয়া হৈছে মন্দিৰৰ ভোগ ঘৰ, আৰু শৰাই দিলে মানে ইয়াতে জমা দিয়া হয়। পৰিৱেশটো বহুত ঠাণ্ডা, চাৰিওফালে পুৰা গছ গছনি। আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিছে। ইয়াতে সকলোকে প্ৰসাদ দিয়ে, আপুনি শৰাই দিয়া নিদিয়াৰ লগত কথা নাই। আৰু এতিয়া সকলোকে খিচিৰি দিছে। খিচিৰিও আপুনি দিয়ক নিদিয়ক কোনো কথা নাই, ভোগৰ আপোনাক দিবই। ভোগৰ টাইমত যদি আপুনি পায়হি আপোনাক দিবই। সকলোৱে এতিয়া ভোগ খাইছে, ময়ো খাই লওঁ। আৰু খিচিৰি খোৱা হৈ গ'ল, অকণমান এতিয়া পুখুৰী পাৰতে ফটোশ্বুট কৰিবলৈকে আহিছোঁ। আৰু মন্দিৰৰ পৰিৱেশটো বহুত ঠাণ্ডা। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।